বড় বাহক অতি কষ্ট ভোগ করা লাগিব হয় না অষ্টপদী কন্যা সাবিত্ৰী লব যুৱতীৰ পুত্ৰ শস্যবাৰৰ বিবাহ কাৰ্য সমাধান কৰিব লাগিব কিন্তু দেউ বিবাহৰ এবছৰ নৌবুজি অৰণ্যৰ মাজত সৰ্বদংশনৰ দ্বাৰা শস্যবাৰৰ নিৰ্ভৰ কিন্তু দেব সাবিত্ৰীৰ পবিত্ৰ গুণৰ প্ৰভাৱ ধৰ্ম ৰাজীটো পৰাভূত কৰি স্বামীৰ জীৱন সহিতে যুৱক খেৰৰ হেৰুৱা ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলো পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব লাগিব এই পবিত্ৰ কাৰ্য তুমি মোক সহায় কৰিব লাগিব সেইবাবে তুমি এতিয়া নিজ কৰ্তব্য হোৱা ইচ্ছা মই ভগৱান ইচ্ছা কৰিলে হ'ব তোমাৰ অনন্ত অসীম মহিমময় দিন বন্ধু হে হৰি এয়া তুমি কি খেলা খেলিব খুজিছা প্ৰভু অহৰ্নিশে তোমাৰ নামত নিভোৰ খবৰ দিয়াৰ জন্ম খেলাৰ প্ৰতি তুমি ইমান নিশ্চিত হৈছা কিয় তুমি তোমাৰ কাৰ্য কৰিছ আৰু মই নেপথ্য থাকি ৰজা দুৰ্গত সহায় কৰিলা ভক্ত আৰু ভগৱানৰ ভক্তিৰ পৰীক্ষা চাই নয়ন কাৰ্য কৰিব যাওঁ মই ভজব Ramara